আপোনালোকৰ ইউটিউব চেনেলৰ ভিডিঅ'ত যদি ভিউজ বঢ়াব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰৰ প্লেলিষ্ট বনাই ৰখাটো অত্যন্ত জৰুৰী। প্লেলিষ্ট বনালে আপোনালোকৰ চেনেলটোৰ ভিডিঅ'খিনি যদি চাবলৈ কোনোবা নিউ ভিউৱাৰ্ছ আহে তেতিয়াহ'লে প্লেলিষ্টলৈ গৈ তেওঁ কি বিষয়ৰ ভিডিঅ' চাব বিচাৰিছে, কোনবোৰ ভিডিঅ' তেওঁ চাব বিচাৰিছে প্লেলিষ্টতে চাব পাৰিব। আহক এতিয়া প্লেলিষ্ট কিদৰে বনায় তাকে চাই লওক। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক কৰিব আৰু চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহিছে চেনেলটোৰ ভিডিঅ'খিনি যদি আজি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। ক্ৰম ব্ৰাউজাৰটো প্ৰথমতে অপেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ইউটিউব চেনেলটো ক্ৰম ব্ৰাউজাৰতে অপেন কৰি ল'ব। তাৰপিছত আপোনালোকৰ চেনেলটোৰ লগটোত ক্লিক কৰিব। চেনেলটোৰ লগটোত ক্লিক কৰাৰ পিছত ইউটিউব ষ্টুডিঅ' বুলি থকা অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ চেনেলটোৰ লগটোৰ তলতে এনেকৈ দেখা পাব ইয়াৰে 3 নম্বৰ যিটো অপশ্যন সেই অপশ্যনটো এইটো দেখিছে মই যিটো আপোনালোকক কাৰ চিনেৰে দেখাইছোঁ সেই অপশ্যনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকৰ পেজটো এনেকৈ অপেন হ'ব আৰু এতিয়া আপোনালোকে ওপৰত যিটো নিউ প্লেলিষ্ট বুলি লিখা আছে দেখিছে সেইটো তাতে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ পেজটো এনেকৈ অপেন হ'ব। এতিয়া ইয়াত এড টাইটল লিখিবলৈ আহিছে আৰু ভিজিবিলিটিটো লিখিবলৈ আহিছে। আপোনালোকে টাইটলটো যিটো বিষয়ৰ ভিডিঅ' আপোনালোকে প্লেলিষ্টটোত ৰাখিব বিচাৰিছে, আপোনালোকে যদি ভ্লগ বিষয়ৰ ভিডিঅ' ৰাখিব বিচাৰিছে তেতিয়াহ'লে তেনেকৈ যি বিষয়ৰ আপোনালোকে লিখিব বিচাৰিছে তাক লৈ আপোনালোকে টাইটলটো দিব পাৰিব। মই এতিয়া টেকনিকেল ভিডিঅ'ৰ খিনি দিব ৰাখিবৰ বাবে এটা প্লেলিষ্ট বনাম, সেইবাবে টেকনিকেল বিষয়ৰ ভিডিঅ' যিহেতু ৰাখিম সেইবাবে টেকনিকেল ভিডিঅ'জ বুলি এটা প্লেলিষ্ট বনাইছোঁ। এইটো টাইটলটোত মই টেকনিকেল ভিডিঅ'জ বুলি লিখিছোঁ। এইটো তলত যিটো দেখিছে ভিজিবিলিটি বুলি আছে এইটো সদায় পাব্লিক কৰি ৰাখিব, তেতিয়া আপোনালোকৰ প্লেলিষ্টটো সকলোৱে দেখা পাব। আৰু তলত যিটো মই এইটো দেখাইছোঁ আপোনালোকক ক্ৰিয়েট বুলি যিটো অপশ্যন আছে তলত এটা ক্ৰিয়েট বুলি আছে এটা কেনচেল বুলি আছে, আপোনালোকে ক্ৰিয়েট বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব। এই প্লেলিষ্টটো বনোৱা হৈ গৈছে। এইটো যিটো মই টেকনিকেল ভিডিঅ'জ বুলি টাইটল দি প্লেলিষ্টটো বনাইছিলোঁ এইটো হৈ গৈছে। এই প্লেলিষ্টটোত এতিয়া ভিডিঅ' কিদৰে এড কৰিম তাকে চাওঁ আহক। তাকে কৰিবলৈ আপোনালোকে ভিডিঅ'খিনি অপেন কৰি ল'ব লাগিব। এইখিনি আপোনালোকৰ ভিডিঅ'খিনিলৈ যাব লাগিব আৰু ইয়াৰে যিকোনো এটা ভিডিঅ' চিলেক্ট কৰিব আৰু এইটো দেখিছে কাৰ্চিনৰ নিচিনা যিটো ইডিটৰ চিম্বল থাকে সেইটোতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে তললৈ আহিলে দেখিব ইয়াতে থাম্বনেইল ডেছক্ৰিপশ্যনৰ পিছতে আছে প্লেলিষ্ট বুলি এটা অপশ্যন, তাতে আপোনালোকে ক্লিক কৰিব। ইয়াতে চিলেক্ট বুলি থকা অপশ্যনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকে যেটা প্লেলিষ্ট বনাই ৰাখিছে সেইকেইটা ওলাই আহিব অৰ্থাৎ অপেন হ'ব। তাৰে আপোনালোকে যিটোত আপোনালোকৰ ভিডিঅ'টো যিটো প্লেলিষ্টত ৰাখিব বিচাৰে তাতে ক্লিক কৰি ডান কৰি দিব। মোৰ এইটো টেকনিকেল বিষয়ৰ ভিডিঅ'ৰ বাবে মই টেকনিকেল ভিডিঅ'জ বুলি যিটো প্লেলিষ্ট বনাই ৰাখিছিলোঁ তাতে এড কৰিলোঁ আৰু তলত যিটো দেখিছে ডান বুলি আছে সেই ডান বুলি থকাটোত ক্লিক কৰি পেলাই আপোনালোকে এইটো প্লেলিষ্টটো ৰাখিব পাৰিব আপোনালোকৰ ভিডিঅ'টো। ভিডিঅ'টো ইমানখিনিয়ে আছিল। আশা কৰিছোঁ আপোনালোকে বুজি পালে আৰু এতিয়া আপোনালোকৰ প্লেলিষ্ট বনোৱাত হয়তো কোনো ধৰণৰ প্ৰব্লেম নাহে। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে ধন্যবাদ।